নমস্কাৰ আজি ব্ৰেকিং নিউজ ৰিয়াই জেলত দুপৰীয়া লাঞ্চত খালে দুখন ৰুটি আৰু দালি তাৰ পিছতে তেওঁ এঘণ্টামান খুলে আমাৰ সংবাদদাতা তাত উপস্থিত আছে বলক আমি সিধা তালৈকে যাওঁ বিপুল আমি জানিব বিচাৰিছো যে যোৱাকালি ৰিয়াই তিনিখন ৰুটি খাইছিলে তেনেহলে আজি তেওঁ কিয় দুখন ৰুটি খাইছে আমি জানিব বিচাৰিছো আৰু শুনিবলৈ পাইছো যে তেওঁ লগতে দৈও খাব বিচাৰিছিলে বিপুল আমি জানিব খুজিছো ইয়াৰ কাৰণ কি তেওঁ দৈ খাব খোজা কাৰণ কি বিপুল আমাৰ কানেকশন প্ৰবলেম হৈছে আমি পুনৰ ঘূৰি আহিম ইতিমধ্যে ব্ৰেকিং নিউজ আহি পৰিছে ব্ৰেকিং নিউজ বিৰুষ্কা আৰু তাৰ মানে বিৰাট কোহলি আৰু অনুষ্কা শৰ্মাৰ শিশু ডেলিভাৰী কৰা হ'ব মুম্বাই চহৰত জানুৱাৰী মাহত হস্পিটেলৰ নাম আৰু ৱাৰ্ড নম্বৰ আমি আমাৰ দৰ্শকক অতি শীঘ্ৰে জনাইছো আজি ৰাতিপুৱা 6 বজাত মাস্ক পিন্ধি আৰু এগৰাকী গৰ্ভৱতী মহিলা ঘৰৰ পৰা বাহিৰলৈ ওলাই গৈছে তেওঁ এটা বগা টি-শাৰ্ট আৰু কোলা ট্ৰেক পেণ্ট পিন্ধি ওলাই গৈছে সেয়া হৈছে কৰীনা কাপুৰ তেওঁ ক'ত গৈছে আৰু কিয় গৈছে আমি এতিয়ালৈকে খবৰ পোৱা নাই আমি যেতিয়াই পাম আমি দৰ্শকক জনাই দিম জিডিপি সংখ্যা দিনে দিনে কমি গৈ আছে বৰ্ডাৰ ইণ্ডিয়া চাইনাৰ কাজিয়া পূজাৰ বতৰৰ দৰে ঠাণ্ডা পৰি গৈ আছে খেতিয়কসকলে সদায় দৰে প্ৰতিবাদ কৰিয়ে আছে অসমতো এটা শক্তিশালী আঞ্চলিক দল গঠনৰ প্ৰচেষ্টাও চলিয়ে আছে ব্ৰেকিং নিউজ আহি পাইছে যে আমাৰ মুম্বাই এয়াৰপৰ্টত আমাৰ সংবাদদাতা ৰশ্মি চহৰীয়াই এইমাত্ৰ লগ পাইছে বলিউডৰ শ্ৰেষ্ঠ অভিনেত্ৰী দুগৰাকী অন্যান্য পাণ্ডে আৰু পাখি সামন বলক আমি सीधा मुंबई एयरपोर्ट হয় अन्य पांडे जी और पाखी सामन जी आप लोगों को बहुत बहुत धन्यवाद हमारे चैनल से बात करने के लिए आप अन्य पांडे जी आप ये बताइए ये जो दोनों लेडीज का मतलब ये डिलीवरी होंगे ना अभी ये जो अनुष्का की फर्स्ट बेबी और करीना का सेकंड बेबी तो इन लोग के होने के बाद ये हमारा जो तैमूर बाबा है उसका मतलब उससे मीडिया का फोकस और अटेंशन चला जाएगा क्या उसका संभावना है क्या और अगर है तो हमारा दूसरा सवाल क्या तैमूर को साइकोलॉजिकल टर्म्स में जो कहा जाता है स्ट्रेस हो सकता है क्या Oh my god, the first important correction, we in the industry don't call him Taimur, we call him Tim. And like since he's born with good looks like me, I don't think he'll suffer in confidence. Like matlab all that matters at the end of the day is good looks and good looks. That's what my dad always tells me, you know? पाखी सामन जी यस पाखी सामन जी तो ये बीड़ी सिगरेट पान तंगुल धपाट मतलब सुपारी तंबाकू और ये सब ड्रग्स के बारे में काफी चर्चा हो रहा है तो आपका इस बारे में क्या ख्याल है देखिए मुझे उससे कोई मतलब नहीं मेरे साथ है जीसस मुझे नशा करने की कोई आवश्यकता नहीं है क्योंकि मैं खुद ही जो नशा हूं स्क्रीन में जब आती हूं तो सबका होश उड़ा देती हूं बहुत गुरुत्वपूर्ण प्रश्न उत्तर আমি পাইছো এইমাত্ৰ আমি লৈছো এটা খন্তেক বিৰতি পিছত আমি ঘূৰি আহিম ইতিমধ্যে আমাৰ দৰ্শকক জনাই দিব বিচাৰিছো যে টিআৰপি ৰেটিং সমতে আমাৰ চেনেল হৈছে নাম্বাৰ 1 আপোনালোকক অশেষ ধন্যবাদ জনাইছো আমাৰ চেনেল চাই থকাৰ কাৰণে সদায় চাই থাকিব কাৰণ আমি আপোনালোকক সদায় লৈ আহিম ব্ৰেকিং নিউজ